চব খতম আৰু এতিয়া ডাইৰেক্ট এপলৰ পৰা হোটেল নগৰ গৈ আছোঁ ভাইটিৰ ৰুমত হোটেল নগৰ সৰু কিটচেন ডক্টৰে 1 বছৰত 10 কিলো কমাব দিছে তো আজিৰ পৰা জিম ষ্টাৰ্ট গৰম গৰম চাহ বিস্কুট দেন এইফালে আজি বহুত দিনৰ মূৰত ঘৰৰ খানা বনি আছে একদম নিজে বনাই আছোঁ মানে দালি আৰু লোকেল চিকেন এইফালে চাটনি জুৰি বাইদেৱে বনাই আছে এইটোৱে নহয় জানো আমাৰ ওচৰতে আছে ছাৰ আমি অথনি ডাইৰেক্ট এনেকৈ আহি দিয়া হ'লে ভাল আছিলে চাদিপুৰ মেট্ৰ' ষ্টেচন আৰু আমি ইয়াৰ পৰা যাম এতিয়া CP ৰাজীৱ চৌক কানত প্লেচ মেট্ৰ'ত যাম এইকেইদিন পূৰা মেট্ৰ' এক্সপিৰিয়েঞ্চ লৈ আছোঁ কৈ এখন হয়তো 10 মিনিটত হোটেল নগৰৰ পৰা ৰাজীৱ চৌক পাই গ'লে উঠনি অ'ঠত যাওঁতে আধা ঘণ্টা লাগিছে ৰাজীৱ চৌক মেট্ৰ' ষ্টেচন আৰু এইফালে লাচিত বৰফুকনৰ পোষ্টাৰ জামা মছজিদ বজাৰ এইটো জামা মছজিদ এইটো দেখিছে মাত দিবি কৈছো মাত बहुत भीड़ बाजार भैया वो 3 नंबर का गेट किधर है उधर है थाने के बाद में ये बोले 1 नंबर गेट एक 12 है तो हेलो असलम चिकेन ने असलम टिक्का बोली কৈছিলি দোকানখন असलम टिक्का बोली নাই बोले असलम चिकेन ने की है এইবোৰে পায় चिकेन बटर मसाला रुमाली रोटी और कबाब तंदूरी चिकेन মানে ওলাই গৈছে ইমান ভাল লাগে খাই তন্দুৰী চিকেন সৰি এইটো তাৰ লগত দিছে ইমান ধুনীয়াকৈ খাবলৈ মানে ইমান মজা লাগিব খাব দেই কাম কেনে যাব পানী উঠি কৰিব নাই দুয়ে খাব নোৱাৰে এনেই তাই
কি ভিৰ মাছ মানে ইয়াত ৰুমালী ৰুটি বাটাৰ চিকেন তন্দুৰ চিকেন এই ছাগলী ক'পাৰ এইটো গ'ল একদম পূৰা সজাই পৰাই লৈ গৈছে ওলমিব আৰু বেছি দিন নাই और ये जामा मस्जिद यार कौन फाले जाओ कुछ कहीं अरे भैया रुकिए जहाँ तहाँ पे रास्ता कोट कोट घुमा दीजिए এইকেইটা ওপৰতে ৰৈ আছে সিহঁতে নাযায় বোলে ইয়াতে থাকিব পেজ পাতিছে নাযায় জামা মছজিদ ষ্টেচন আৰু ইয়াৰ পৰা এতিয়া ডাইৰেক্ট হস্কা আশ্ৰমলৈ গৈ আছোঁ বহুত ঘূৰিলোঁ আজি 9:30 হৈ গ'ল মেট্ৰৰ কাৰণে ৰৈ আছোঁ ग्रीन पार्क पाई गलु नहीं यार सामने है ये मोर कॉलोनी माने गेस्ट हाउस कॉलोनी 10:30 बजी गल एकदम सीधा सीधी